हेलो फ्रेंड, আজি মই আপোনালোকলৈ লৈ আহিছো মেটেকাৰ লগত সৰু মাছৰ ভাজি। এনেদৰে বাৰু আপোনালোকে বনাই খাই পাইছে নে? এয়া মই বনাবলৈ প্ৰথমতে কেৰাহীত তেল দি ললো। তাৰ পিছত অলপমান হালধি দি দিছো। মাছখিনি তাৰ পিছতে দি দিছো। মাছখিনি মই অলপমান ভাঙি দিছো, যেহেতু অলপমান ভাঙি দিলে ভাজিখন খাই বেছি ভাল লাগে। অলপমান ফ্ৰাই হোৱাত ইয়াত পিয়াজ দি দিছো। তাৰ পিছত মই দিছো মেটেকাখিনি। এইখিনিও ভালদৰে ভাজি লৈছো। যেহেতু ভিডিওটো ৰাতি বনাইছিলো সেইটো কাৰণে অলপমান আন্ধাৰ আন্ধাৰ লাগিছে। ইয়াত দি দিছো হালধি, পৰিমাণ অনুসৰি নিমখ, আৰু জলকীয়া অলপ দি দিছো, যেহেতু জ্বলা অলপ বেছি হলেহে খাই ভাল লাগে ভাজিখন, নহয় জানো। তাৰ পিছত ঢাকনখন লগাই দিছো। এয়া আমাৰ অলমোষ্ট ভাজি হৈয়ে গৈছে, সেইটো কাৰণে জলকীয়া কেইটা অলপমান ভাঙি দিছো। এয়া আমাৰ হৈ গ'ল মেটেকা ভাজি মাছৰ লগত। কেনেকুৱা লাগিলে ভিডিওটো জনাব। আপোনালোকেও এনেদৰে বনাই খাবচোন, খুবেই সোৱাদ লাগে।